Hi friends, welcome to my YouTube channel JD Kitchen. আপোনালোক সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। সকলো ভালে আছে চাগে? আনটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি বনাম চুজিৰ বৰফি। তো সকলোৱে খাইছে চাগে চুজিৰ বৰফি। তো আছামিজ ষ্টাইল। বনাবলৈ আৰম্ভ কৰিছোঁ। দুটামান আলমণ্ড কাটি লৈছোঁ। গেছটো জ্বলাই ল'লোঁ এতিয়া কেৰাহীখন এনেকৈ বহাই দিম। কেৰাহীখন বহাৰ পিছত এতিয়া অলপ তেল দি দিছোঁ। ৰিফাইন তেল অলপ কমকৈ দিব লাগে তেল। এতিয়া চুজিখিনি দি ভালদৰে লৰাই দিম। ভালদৰে চুজিখিনি লৰাই দিম যাতে তেলখিনি চুজিখিনি ধুনীয়াকৈ মিহলি হৈ যায়। ধুনীয়াকৈ মিহলি হৈ গ'ল। এতিয়া অলপ ঘি দি দিছোঁ। এতিয়া অলপ মিহলাই দিম ধুনীয়াকৈ ঘিখিনিৰ লগতে। ভালদৰে এতিয়া লৰাই দিছোঁ অলপ। চেনিটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। বেছি খাই অলপ বেছিকৈ দিব, কমকৈ খালে কমকৈ দিব। মই চেনি অলপ কম ধুনীয়াকৈ চব ধুনীয়া কালাৰ এটা আহি গৈছে। ধুনীয়া কালাৰ আহি গৈছে। এতিয়া আমি পানী দি দিম। পানী দি দিছোঁ। পানীখিনি দি ধুনীয়াকৈ পানীটো অলপ সৰহকৈ দিব, কাৰণ চুজিয়ে পানী বহুত সানি লয়। পানীটো পাৰিলে অলপ সৰহকৈ দিব, নহ'লে আপোনাৰ পটককৈ শুকাই যাব। আৰু গতিকে পানীটো অলপ বেছিকৈ দিবই লাগিব, কাৰণ ধুনীয়াকৈ আকৌ ঢিলা হ'ব লাগিব। হৈ গৈছে আমাৰ। এতিয়া গাখীৰ দি দিম। গাখীৰ যদি ভালকৈ মিহলি কৰি দিম। ভালদৰে মিহলি কৰি দিছোঁ। অলপ দেৰি গেছত মিহলি কৰাৰ পিছত অলপ দেৰি ৰাখি দিম। এতিয়া আলমণ্ড কাটি থোৱা আলমণ্ডখিনি দি দিম। অলপ দি আকৌ হৈ গৈছে আমাৰ এতিয়া কাঁহীখনত লগাই এতিয়া ধুনীয়াকৈ চুজিখিনি তাত ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। অলপ মিলাই ৰাখি দিম। এতিয়া হৈ গ'ল। দুটামান আলমণ্ড দি দেখিছে ধুনীয়াকৈ হৈ গ'ল। আপোনালোকে এনেকৈ বনাই চাব, ভাল লাগে খাই। এনেকৈ বনাই চাব। এতিয়া ঠাণ্ডা কৰি থোৱা ধুনীয়াকৈ বৰফি চেপত ধুনীয়াকৈ বৰফি চেপত কাটি লৈছোঁ। দেখিছে ধুনীয়াকৈ বৰফি চেপ দি লৈছোঁ। বৰফি তো আপোনালোকে কেনেকুৱা পালে জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।